নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰং চেনেলত সম্প্ৰসাৰিত হৈ থকা বকুল ধাৰাবাহিকখন যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'টি লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ যোৱাকালিৰ খণ্ডটিত আমি দেখিবলৈ পাইছিলোঁ অদিতি আৰু আদিয়ে বহু ৰাতি ঘৰত সোমাইছিল তেতিয়া দেউতাকে তেওঁলোকক কৈছিল মই আগতেই কৈছিলোঁ মোৰ ঘৰৰ কিছুমান নিয়ম আছে এইবোৰ নিয়ম যোনে নামানে তেওঁ এইখন ঘৰত থাকিব নোৱাৰিব তহঁতৰ নিচিনা অধপতনে যোৱা ল'ৰা ছোৱালী এইখন ঘৰত আৰু থাকিব নালাগে আৰু তেনেকৈ কোৱাত আদিৰ বহুত খং উঠিব আৰু আদিয়ে ময়ো এইখন ঘৰত থাকিব নিবিচাৰোঁ বুলি ক'ব আৰু তেনেকৈ কৈ আদিয়ে অদিতিক লৈ যাব তেনেকৈ আদি আৰু অদিতি গুচি যোৱাত দেউতাকৰ বুকুখন হান মাৰি ধৰিব আৰু তেতিয়া আদিয়ে দেউতাকক হস্পিটেললৈ লৈ যাবলগীয়া হ'ব এতিয়া বাৰু দেউতাকৰ কি হ'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আনফালে আদি আৰু অদিতিয়ে আশ্ৰমত থকা মানুহজনৰ ঘৰত আশ্ৰমৰ এখন কাগজ পাব আৰু সেই বহুমূলীয়া মাটিৰ কাগজখনত কোনোবা এজন মানুহৰ চহী থাকিব আৰু তেতিয়া আদিয়ে ভাবিব যে এই মানুহজনক আমি যেনে তেনে বিচাৰি উলিয়াব লাগিব তেতিয়াহে যদি আমাৰ আশ্ৰমৰ মাটিখিনি আমাৰ হাতলৈ আহে এতিয়া বাৰু আদি আৰু অদিতিয়ে লগ হৈ সেই মানুহজনক বিচাৰি উলিয়াব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আনফালে আশ্ৰমৰ ল'ৰা ছোৱালীবিলাকে এতিয়া যদি আমাক আশ্ৰমৰ পৰা ওলাই দিয়ে আমাৰ ঘৰ নাথাকিব আমি বাৰু ৰাস্তাত থাকিব লাগিব নেকি যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে আমাৰ ভিডিঅ'টি লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব ধন্যবাদ